হাই ভাইহঁত, মোৰ এটা নিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আশা কৰোঁ ভিডিঅ'টো চাব। আজি মানে কি আৰু লক্ষী পূজা, এতিয়া ফিল্ডলৈ যাই আছোঁ ভাইহঁত। ফিল্ডত যাই প্ৰতিমা আৰু আনিব যাম। বলকচোন আৰু ভাইহঁত, বলক লক্ষী মাক তাক যাই আছোঁ আৰু বলক। ৰাজ্যৰ আৰু পূজাত নাযাওঁতে ভাইহঁত মানে কি আৰু অখিলদাৰ হাততে লক্ষী পূজা কৰে। তাত মানে প্ৰসাদ কাণ দি কিনে আৰু সেঙা মান কৰি এতিয়া লাহে আৰু ৰাইজৰ পূজাত যাই আছোঁ আৰু ভাইহঁত। তাৰমানে কি আৰু ভাইহঁত, মানে কি আৰু অখিলদাৰ হাতৰ পূজাৰ পৰা আহি কিনে এতিয়া বৰ্তমান ৰাইজৰ পূজাত আহিলোঁ। তাতে মানে কি আৰু প্ৰসাদ দি কিনে এতিয়া ৰাইজৰ পূজাত আহিলোঁ। কাৰণ এতিয়া আৰু ৰাইজেও নিমন্ত্ৰণ দিছে, যাত অলপমান ভিডিঅ' বনাই দিব দিছে। তাকে আৰু নিমন্ত্ৰণটো ৰক্ষা কৰোঁতে আৰু ভাইহঁত দিয়ে। অসমৰ সাৰ্থক জুবিন দাক আৰু মানে কি আৰু ভাইহঁত ইয়াতে শ্ৰদ্ধাঞ্জলি জনাই আছে। অলপমান শ্ৰদ্ধাঞ্জলি জনাই জুবিন দাক অন্তৰৰ পৰা হিয়া ভৰা মৰম যাচি আৰু পূজালৈ যাওঁ আৰু ভাইহঁত। বলক অলপমান বটেশ্বৰৰো পূজা চাওঁ আৰু ভাইহঁত বলক।
ইয়াতে ফটকা জ্বলাবা গৈছে এমান খাই গৈছে আৰু ভাইটি হাতৰ লগতো গৈছে ফটকা জ্বলাবা আৰু বাহিৰত এই জুম নকৰে হ'ব দে ৰাজ্যৰ মানে কি আৰু ৰাজ্যৰ পূজাৰ পৰা অলপমান থাক কাটি মানে কি অখিল দাসৰ পূজাত আহিলোঁ এতিয়া ইয়াতে মানে কি আৰু অলপ ভিডিঅ' কৰিব কৈছে তাকে আৰু অলপ ডিফেৰিং আৰু ভাইত দে আমার বহাগ সেই গান শেষ হ'ল এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে অনুপ ভাইটিৰ অনুপ কলিতা ইউটিউব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব তেতিয়া আমাৰ ভাইটিয়ে মানে অনুপ কলিতা ভাইটিয়ে আৰু ভাল ভাল ভিডিঅ' আপোনালোকক উপহাৰ দিবলৈ সক্ষম হ'ব প্ৰেৰণা পাব আশীৰ্বাদ কৰিব অনুপ কলিতাক ইউটিউবত সাবস্ক্রাইব করে দিব আর লাইক করে দিব লগতে কমেন্টও কৰিব